আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে লাখপতি বাইদেউৰ প্ৰথম কিস্তিৰ ধন। হয়, আজিৰ প্ৰতিবেদনত মই আপোনালোকক জনাই আছোঁ এটি ভাল খবৰ। সেই খবৰটো হৈছে আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে লাখপতি বাইদেউৰ প্ৰথম কিস্তিৰ ধন। কাৰণ আপোনালোকে সকলোৱে আত্মসহায়ক গোটৰ মহিলাসকলে লাখপতি বাইদেউৰ কাৰণে বহুতো কষ্ট কৰিছিল আৰু তেওঁলোকে আশা কৰি আছিল লাখপতি বাইদেউৰ পইচা তেওঁলোকৰ একাউণ্টত কেতিয়া সোমাব। আৰু আজি এপ্ৰিলৰ প্ৰথম দিনটোতেই 1 এপ্ৰিল তাৰিখেই অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে 10,000কৈ টকা। আজি দিনৰ 11:30 বহু মহিলাৰ একাউণ্টত সোমাইছে 10,000 টকা। লাখপতি বাইদেউৰ প্ৰথম কিস্তি ইতিমধ্যে তেওঁলোকৰ একাউণ্টত সোমাইছে অসমৰ 35খন জিলাত। আকৌ এবাৰ আপোনালোকক জনাইছোঁ যে অসমৰ 35খন জিলাৰ মহিলাসকলৰ একাউণ্টত সোমাইছে 10,000কৈ টকা। যিসকলে লাখপতি বাইদেউৰ কাৰণে এপ্লাই কৰিছিল তাৰে মাজত বহু লাখপতি বাইদেউৰ কাৰণে উপযুক্ত মহিলাক নিৰ্বাচন কৰি ইতিমধ্যে তেওঁলোকক প্ৰথম লাখপতি বাইদেউৰ 10,000 টকা ইতিমধ্যে দিয়া হৈছে আৰু বহু মহিলাৰে কিন্তু ইতিমধ্যে নাম কাট খাইছে এই লিষ্টখনৰ পৰা। আৰু পিছৰ পৰ্যায়ত বৰ্তমান যিহেতু 35খন জিলাতহে লাখপতি বাইদেউৰ প্ৰথম কিস্তিৰ ধন দিয়া হৈছে, ইয়াৰ পিছৰ পৰ্যায়ত আন আন ঠাইৰ মহিলাসকলকো তেওঁলোককো লাখপতি বাইদেউৰ পইচা দিয়া হ'ব। গতিকে লাখপতি বাইদেউসকলে খুব আশা কৰি আছিল, মহিলাসকলে খুব আশা কৰি আছিল, যিহেতু তেওঁলোকে ইমান কষ্টৰে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিল, তেওঁলোকে আশা কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকক স্বাৱলম্বী কৰি তুলিব, তেওঁলোকে কিবা এটা ক্ষুদ্ৰ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব এই লাখপতি পইচাৰে। লাখপতিৰ যি টকা তেওঁলোকক দিয়া হ'ব সেই লাখপতিৰ টকাৰে তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায় এক আৰম্ভ কৰিব। গতিকে বৰ্তমান সেই মহিলাসকলে তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ সময় আহি পৰিছে, যিহেতু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক লাখপতি বনোৱাৰ যি প্ৰতিশ্ৰুতি দিছিল প্ৰথম পৰ্যায়ৰ তেওঁ কথা ৰাখিবলৈ লৈছে। তেওঁ প্ৰথম পৰ্যায়ত 10,000 টকা ইতিমধ্যে বহু মহিলাৰ একাউণ্টতে বৰ্তমান সোমাই দিছে। আপুনিও নিশ্চয় লাখপতি বাইদেউৰ টকা ইতিমধ্যে লাভ কৰিছে। যদি আপুনি লাখপতি বাইদেউৰ টকা লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰেই নাপাহৰিব, যদিহে আপোনালোকে এতিয়া লাখপতি বাইদেউৰ পইচা লাভ কৰিছে। আৰু এই লাখপতি বাইদেউৰ পইচা 3টা কিস্তিত দিয়া হ'ব। প্ৰথম কিস্তিত যি আজি প্ৰথম কিস্তি দিছে 35খন অসমৰ জিলাত প্ৰথম কিস্তিত 10,000কৈ টকা দিব। তাৰ পিছৰ পৰ্যায়ত 25,000কৈ টকা দিব দ্বিতীয় কিস্তিত, আৰু তৃতীয় কিস্তিত 50,000কৈ টকা মহিলাসকলৰ একাউণ্টত সোমাই দিয়া হ'ব। পুনৰবাৰ কৈছোঁ, প্ৰথম কিস্তিত 10,000 টকা, দ্বিতীয় কিস্তিত 25,000 টকা আৰু তৃতীয় কিস্তিত 50,000 টকা মহিলাসকলৰ একাউণ্টত সোমাই দিয়া হ'ব। আৰু আজি বহু মহিলাৰে একাউণ্টত ইতিমধ্যে 10,000 টকা সোমাইছে। বহু মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ যি লাভালাভ উঠাবৰ কাৰণে সক্ষম হৈ পৰিছে। বাকী এই প্ৰতিবেদন শুনি আপোনালোক সকলোৱে ভাল পালে বুলি আশা কৰিছোঁ। বহুতে এই খবৰটোৰ কাৰণে অপেক্ষা কৰি আছিল, বহুতে তেওঁলোকৰ যি কষ্টৰ ফল পাম বুলি তেওঁলোকে অপেক্ষা কৰি আছিল। হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি কোনদিনাখন হিমন্ত বিশ্ব শৰ্মাই ৰাখিব তাৰে অপেক্ষাত আছিল, আৰু অৱশেষত হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি তেওঁ ৰাখি আজি দিনৰ 11:30 বহু এক মহিলাৰ একাউণ্টলৈ সোমাই দিছে 10,000কৈ টকা লাখপতি বাইদেউৰ প্ৰথম কিস্তিৰ টকা। এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লৈছে। এনে ধৰণৰ খবৰসমূহ প্ৰতিটো মুহূৰ্ততে RS নিউজে আপোনালোকক দি যাবলৈ চেষ্টা কৰিব। ধন্যবাদ, পুনৰ লগ পাম।